গাছেং পিন্ধি কলেং গুমৰাগ নাচিবৰ গ'ল বৰা চাউল পাতত বান্ধি পুৰাং সিজাবৰ গ'ল গাছেং পিন্ধি কলেং গুমৰাগ নাচিবৰ গ'ল বৰা চাউল পাতত বান্ধি পুৰাং সিজাবৰ গ'ল ফাগুনৰ বতাহত আচল চাগে উৰিছে পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ গাইজ আজি মই কি কৰিব গৈ আছোঁ আপোনালোকক কৈ আছোঁ গাইজ তাৰ আগতে যদি আপোনালোকে মোৰ চেনেলটো নতুন প্লিজ গাইজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই থ'ব নতুন নতুন ভিডিঅ'ৰ আপডেট পাই থাকিবলৈ গাইজ আজি আমাৰ গাঁৱত মানে এখন মানে মিটিং আছে এটা মিটিং হ'ব আৰু তাত চব মানুহ আমাৰ গাঁৱৰ মানুহবিলাক গোট খাব আৰু তাৰপিছত এইফালে নিউজ আহিব বুলি কৈছে সেইকাৰণে অকণমান সাজি কাজি আৰু ওলাই গৈছোঁ আৰু এইফালে পিন্ধিছোঁ মোৰ মিচিঙৰ নিজৰ কিবাটো নাই আৰু চোলা তোলাটো নাই সেইকাৰণে মই এইটো টঙালিটো লৈ গৈছোঁ আৰু এইফালে মোৰ দাদা এজনো গৈ আছে চাওক গাইজ এইফালে এজন আৰু এইফালেও গৈ আছে আমি এতিয়া গৈ আছোঁ আৰু আমি তিনিজনে খোজকাঢ়ি গাইজ এতিয়ালৈকে চাই থাকিব আপোনালোকে অকণো ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে একলৈ চাব গাইজ আৰু কেনে পালে কমেণ্ট বক্সত জনাব গাইজ এতিয়া মই যোনটোত আমাৰ আজি মিটিং হ'ব সেইডোখৰত পালোগৈ আৰু মানে ইয়াতে আমাৰ আলি আই লৃগাংটো পতা হ'ব আপোনালোকক দেখুৱাম গাইজ বেক কেমেৰাৰে সকলোবোৰ আপোনালোকক দেখুৱাম কি হ'ব আৰু আজি মানে নিউজ চেনেল আহিব নিউজ আহিলে মানে এতিয়া আহি পালেহি আৰু 5টামান নিউজ আহিছে নিউজ লাইভ আহিছে আৰু কি এনেকৈ আৰু DY365 আহিছে চব আহিছে আৰু আপোনালোককো মই যিমান পাৰোঁ মই দেখুৱাম আৰু এইফালে বেক কেমেৰা দি যিমান দেখুৱাব পাৰোঁ আপোনালোকক দেখুৱাম আপোনালোকক অকণো স্ক্ৰিপ্ট নকৰাকৈ চাই থাকিব আৰু নিউজ হোৱাৰ কাৰণে আজি আমাৰ গুমৰাগ নৃত্যৰ কিবা এইটো কৃষ্টিটোক আজি নচোৱা হ'ব আৰু নচোৱা অকণমান মানে ইয়াতে নাচিব দিব আৰু সেইটোকো আপোনালোকক দেখুৱাম আৰু আমাৰ মুৰং ঘৰটো বনাই হ'লেই আৰু মুৰং ঘৰটোত আজি টিপাহালটো বনাব মানে এইটো আমাৰ কি বুলি কয় আপোনাৰ ক'বলৈ গ'লে এইটো মাৰাম বুলি কয় আজি মাৰামটো তাত কিবা কৰিব মানে বনাব আৰু সেইটোকে আপোনালোকক দেখুৱাম আৰু এইফালে পেণ্ডেল বনাইছে পেণ্ডেল কেনেকৈ বনাইছে এইবিলাক দেখুৱাম আপোনালোকে গাইজ আপোনালোকে যে আমাৰ মুৰং ঘৰটো গাইজ এনেকৈ বনোৱা হয় মুৰং ঘৰটো তাত যিটো চাংঘৰটোক আমাৰ মুৰং ঘৰ বুলি কয় আলি আই লৃগাঙৰ কাৰণে বনোৱা হয় যে সেইকাৰণে আমাৰ এইটো মুৰং ঘৰ বুলি কয় আৰু ইয়াতে আমাৰ এতিয়া টিপাহালটো বনাব আৰু টিপাহালটো ইয়াতে বনাই দিব আৰু গাইজ আৰু এইফালে পৰাপ বুলি কয় এইটো আমাৰ এনেকৈ দিয়া হয় পৰাপ বুলি কোৱা হয় আৰু এইফালে আছে আমাৰ এইফালে বনাই আছে গাইজ চাই লওক আপোনালোকে আমাৰ পেণ্ডেল বনাই হ'বগৈ আৰু বনাই আছে এতিয়া আজিও বনাব চাগে অলপ পিছতকৈ আৰু এইটো আমাৰ লাই খুঁটা বুলি কোৱা হয় এইটো লাই খুঁটাৰ তলতে আমাৰ এতিয়া গুমৰাগৰ নৃত্যটো সকলো ইয়াতে নচোৱা হ'ব আৰু ইয়াৰ ওচৰতে আৰু এইফালে গাইজ এইটো হৈছে আমাৰ এইটো পাতিব লগা আলি আই লৃগাং পাতিব লগা জেগাটো আৰু গাইজ চাই লওক ইমান ডাঙৰ আপোনালোকে আহিব চাবলৈ সকলোৱে আহিব গাইজ এইটো হৈছে আমাৰ পেণ্ডেলটো বনাই আছে পেণ্ডেলটো বাৰু বৰ্তমান বনাই হোৱাগৈ নাই আপোনালোকক বনাই হ'লে সম্পূৰ্ণকৈ বনাই হোৱাৰ পিছত আপোনালোকক আকৌ দেখুৱাম গাইজ আপোনালোকে সকলো আহিব চাবলৈ এইফালে চাওক এইটো হৈছে মুৰং ঘৰটো ইয়াৰ অকণমান জুম কৰি দেখুৱাইছোঁ এইটো আমাৰ মুৰং ঘৰটো আৰু এইফালে আছে আৰু গাইজ এইটো পেণ্ডেল বনাই হোৱা নাই গাইজ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব অকণো স্ক্ৰিপ্ট নকৰাকৈ আৰু আছে ভিডিঅ'টো
ইয়াৰ আপোন আলি আই লৃগাং শুভাৰম্ভ কৰা হৈছে। শুভাৰম্ভ নহয়, আজি জাষ্ট আমি উদ্বোধন কৰা হৈছে। কথা হ'ল আমাৰ ফাগুন মাহৰ প্ৰথম বুধবাৰে আলি আই লৃগাং ফাগুন মাহৰ প্ৰথম বুধবাৰে আৰু প্ৰথম বুধবাৰটো কেতিয়াবা দুদিনীয়া কাৰ্যসূচী হয়। বুধবাৰ বৃহস্পতিবাৰ দুদিনীয়া কাৰ্যসূচী আমি আলি আই লৃগাংটোক কৃষিৰ লগত সম্পৰ্ক ৰাখি উৎসৱটো উদযাপন কৰা হয়। আৰু প্ৰায়খিনি আমাৰ গুমৰাগ নৃত্য আৰু নাচোন বাগুন পিন্ধা উৰা সেইখিনি গোটেইখিনি আমাৰ মিচিং কালচাৰৰ ভিতৰত থাকে। পৰম্পৰাগত যিবিলাক মচাং এগৰা আৰু আপোনাৰ ধৰক গেৰ বুলি কোৱা হয়। পুৰুষবিলাকে আপোনাৰ ৰিবিগালুক পৰিধান কৰে আৰু টঙালি পৰিধান কৰে। আৰু আপোনাৰ গণ পৰিধান কৰে। তেনেকৈ আমাৰ বিশেষকৈ কাৰ্যসূচীৰে আমি এতিয়া মিচিং বুধবাৰে আমাৰ উদযাপন কৰা হয়। গতিকে সেই ক্ষেত্ৰত আমি যথেষ্ট যিসকল ইয়াৰ উদীয়মান যুৱক যুৱতী আছে তেওঁলোকৰ উদ্দীপনাৰ জৰিয়তে আমিও বয়োজ্যেষ্ঠসকলে কিছু তেওঁলোকক আগবঢ়াই নিয়াৰ উদ্দেশ্যেৰে আমি যথেষ্ট কষ্ট কৰিছোঁ। কিন্তু সেইটো আমাৰ মিচিং সমাজৰ এটা পৰম্পৰা, এটা নীতি। সেই উদযাপনটো হয়তো আজি 40-50 বছৰৰ আগৰ পৰা হৈ আহিছে যদিও বৰ্তমানলৈকে মানে ইমান স্প্ৰেড নাছিলে। কিন্তু আজি প্ৰায় 2 বছৰ ধৰি যথেষ্ট আমাৰ প্ৰভাৱ হৈছে। যিহেতু আমি এক সময়ত মানে এটা অলপ পিছপৰা জনগোষ্ঠী বুলিয়েই ক'ব লাগিব, তেনেকুৱা এটা অৱস্থাত আছিলোঁ। কিন্তু বৰ্তমান সকলো আমাৰ জাতীয় সংস্কৃতিৰ লগত সংমিশ্ৰণত আমিও কেনেকৈ আগবাঢ়িব লাগিব তাৰ কাৰণে পহিলি বিঘা চেং পিন্ধি কলেং গুমৰাগ নাচিবৰ হ'ল বৰা চাউল পাতত বান্ধি পুৰাং সিজাবৰ হ'ল।